हाय फ्रेंड्स सालाम नमस्ते आको उपस्थित হৈছোঁ फ्रेंड्स আজি মই এটা বিশেষ গছ লৈ আহিছোঁ আপোনালোকে চাব পাৰে এইটো এইবিলাক হৈছে মিঠা তেঁতুলি ওকে মানে সুইট টামারিন্ড ওকে আমি সাধাৰণতে জানো যে তেঁতুলিবিলাক টেঙা হয় কিন্তু এইটো থাইল্যান্ডৰ প্ৰডাক্ট হয় থাইল্যান্ড ভ্যাৰাইটি হয় আপোনালোকে চাব পাৰে এইটো গ্ৰাফটিংৰ হয় এইটো বীজৰ নহয় আৰু কি আপোনালোকে চাব পাৰে ইয়াত প্লাষ্টিক বন্ধা আছিল এইটো গ্ৰাফটিং মানে অপৰটো এইটো মানে থাইল্যান্ড ভ্যাৰাইটিৰ মিঠা তেঁতুলৰ এইটো অপৰটো ওকে ইয়াত মানে গুড়িত জয়েন কৰা আছে ফ্রেন্ডস এইটো এটা সুইট টামারিন্ড অর্থাৎ মিঠা তেঁতুলিৰ পেকেট হয় এইটো ড্রাই ফ্রুট হিচাপে পেকেটিং কৰি বিক্ৰী কৰে যাৰ দাম লয় প্ৰায় 100 টকা ওকে আৰু এইটো থাইল্যান্ডৰ পৰা আহা মানে থাইল্যান্ডৰ প্ৰডাক্ট হয় তো আপোনালোকে চাব পাৰে এইটো সৰু গছ কিন্তু বহুত হেলদি গছটো চাওক এইবিলাক বহুত শকত আৰু সৰুতে ফল ধৰে ওকে আপোনালোকে এইটো ঘৰত ইনডোৰ হিচাপতো ৰুব পাৰে আউটডোৰ প্লান্ট হিচাপতো ৰুব পাৰে তাৰমানে আপোনালোকে ঘৰৰ ভিতৰতো ৰুব পাৰিব বেলকনি বা কিহত অলপ ডাঙৰ টাব দি ভালকৈ সাৰ দিলে আপোনালোকে তাতে ৰুব পাৰিব আৰু এইটো সৰুতে ফল আহিব ইমান ডাঙৰ নহয় আৰু আপোনালোকে যদি মাটিত ৰুই দিয়ে তেনেহ'লে এইটো ডাঙৰ হয় আৰু আপোনালোকে যদি টাবত ৰুৱে সৰুতে ফল আহিব ইমান এটা বেছি ঠাই নালাগে ওকে আৰু এইটো অক্সিজেনো ভাল দিব ওকে তো চাব পাৰে পেকেটটো অলপ ডাঙৰ আৰু গছটোও ভাল হৈছে ওকে তো আপোনালোকে যদি এইটো গছ লাগে এইটো থাইল্যান্ডৰ হয় মিঠা তেঁতুলি তো আপোনালোকে এইটোৰ কাৰণে মোক লগত কণ্টেক্ট কৰিব পাৰিব এইটো আপোনালোকে হোম ডেলিভাৰী পাই যাব ওকে ভাৰতৰ যিকোনো ঠাইৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ওকে তাত বহুতবিলাক আছে ওকে ফ্ৰেণ্ডছ তো মোৰ ভিডিঅ'টো কেনে লাগিল জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ওকে ফ্ৰেণ্ডছ বাই বাই